হেল্ল' বন্ধুসকল, পুনৰ স্বাগতম আমাৰ অন্য এটা ভিডিঅ'লৈ। আমি আপোনালোকৰ সহায়ৰ উদ্দেশ্যে 1000 MCQ আমি ভূগোলৰ MCQ আমি আলোচনা কৰিম বুলি কৈছিলোঁ আছাম জিঅ'গ্ৰাফীৰ ওপৰত। আশা কৰোঁ আপোনালোকে ভাল পাইছে। আমি আপোনালোকৰ সহায়ৰ উদ্দেশ্যে অসমৰ ইতিহাসৰ 200 MCQ আৰু লগতে অসমৰ জিকেৰ 1000 MCQ আমি আলোচনা কৰিম বুলি কৈছিলোঁ। ইতিমধ্যে তাৰো ভিডিঅ' কিছুমান দিয়া গৈছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'সমূহ ভাল পাইছে যদি কমেণ্ট কৰিব, লাইক কৰিব আৰু লগৰবোৰক শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহা বুলি নেক্সট চেনেলটো ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব। আহক তেনেহ'লে প্ৰথম প্ৰশ্নটো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো দিছে যে অসমৰ আটাইতকৈ ডাঙৰ পাহাৰখনৰ নাম কি? অসমৰ আটাইতকৈ ডাঙৰ পাহাৰখনৰ নাম কি? অসমৰ আটাইতকৈ ডাঙৰ পাহাৰখনৰ নাম হৈছে বৰাইল পাহাৰ। আমি 2 নম্বৰ প্ৰশ্ন লৈছোঁ। নতুনকৈ অহা বুলি চেনেলটো ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব। লগতে শ্বেয়াৰ কৰক লগৰবোৰক যাতে সকলোৰে সহায় হয়। কমেণ্ট কৰক, জনাওক আপোনাৰ মতামত কেনেকুৱা লাগিছে ভিডিঅ'সমূহ। লগতে আপোনালোকৰ বাবে এটা আমি প্ৰশ্ন এৰি দিওঁ সদায়, সেইটো আপোনালোকক ক'ব দি সেইটো কমেণ্টত জনাব। 2 নম্বৰ প্ৰশ্ন লৈছোঁ এবাৰ। অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি? অসমৰ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে নামচা বুৰুৱা। নামচা বুৰুৱা হৈছে কি অসমৰ সৰ্বোচ্চ শৃংগ। আমি 3 নম্বৰ প্ৰশ্ন লৈছোঁ। বৰাইল পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম লিখা। বৰাইল পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে কি? বৰাইল পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে লাইকেই। লাইকেই হৈছে কি বৰাইল পাহাৰৰ সৰ্বোচ্চ শৃংগ। ইয়াৰ উচ্চতা কিমান? 1959 মিটাৰ হৈছে ইয়াৰ উচ্চতা। আমি 4 নম্বৰ প্ৰশ্ন লৈছোঁ এইবাৰ। নতুনকৈ অহা চেনেল ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব। লগতে শ্বেয়াৰ কৰক লগৰবোৰক যাতে সকলোৰে সহায় হয়। কমেণ্ট কৰি জনাওক আপোনাৰ মতামত কেনেকুৱা লাগিছে ভিডিঅ'সমূহ, আগৰ ভিডিঅ'সমূহ চালেনে নাই। লগতে লাইক কৰক। জাতিংগা কিহৰ বাবে বিখ্যাত? জাতিংগা কিহৰ বাবে বিখ্যাত? পৰিভ্ৰমী চৰাইৰ বাবে জাতিংগা বিখ্যাত। ইয়াত কি কৰা হয়? জাতিংগা চৰাইবোৰে আত্মহনন কৰে, সেইবাবে জাতিংগা বিখ্যাত। আমি 5 নম্বৰ প্ৰশ্ন লৈছোঁ এইবাৰ। অসমৰ আটাইতকৈ ওখ অঞ্চলত থকা ৰেল ষ্টেচনটোৰ নাম কি? সকলোতকৈ ওখ অসমৰ কোনটো? সেইটো হৈছে কি উত্তৰ কাছাৰত থকা জাতিংগা ষ্টেচনটো সকলোতকৈ ওখ অঞ্চলত অৱস্থিত। যিটো ষ্টেচন সেইটো হৈছে কি জাতিংগা। ই সমুদ্ৰ পৃষ্ঠৰ পৰা 2156.65 ফুট উচ্চতাত উপস্থিত। মানে সমুদ্ৰ পৃষ্ঠৰ পৰা কিমান ওপৰত অৱস্থিত? সেইটো হৈছে 2156.65 ফুট উচ্চতাত অৱস্থিত। আমি 6 নম্বৰটো লৈছোঁ এইবাৰ। দিহিং পাটকাই অভয়াৰণ্য ক'ত অৱস্থিত? দিহিং পাটকাই অভয়াৰণ্যখন এতিয়া ৰাষ্ট্ৰীয় উদ্যান হৈ গ'ল। দিহিং পাটকাই হৈছে কি তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত দিহিং পাটকাই অৱস্থিত। আৰু দিহিং পাটকাই কিহৰ বাবে বিখ্যাত সেইটো আপোনালোকে জনাব কমেণ্টত। আমি 7 নম্বৰ প্ৰশ্ন লৈছোঁ এবাৰ। 2011 চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি? 2011, এতিয়া 2021 হ'ল বাৰু। 2021 চনৰটো আপোনালোকে ক'ব কোন সকলোতকৈ পপুলেশ্যন বেছি থকা ডিষ্ট্ৰিক্টখনৰ নাম কি? আমি 2011টো চাইছোঁ। 2011টো কি? সেইখন হৈছে নগাঁও। নগাঁৱত সকলোতকৈ বেছি জনসংখ্যা আছে। আমি 8 নম্বৰটো লৈছোঁ। 2011 চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ ভিতৰত সাক্ষৰতাৰ হাৰ সৰ্বাধিক থকা জিলাখনৰ নাম কি? সেইখনৰ নাম হৈছে কি কামৰূপ জিলা। সেই যিখন মহানগৰ, কামৰূপ গ্ৰাম্যখন নহয় একচুৱেলি, কামৰূপ জিলাখন। ঠিক আছে, কামৰূপ জিলাখন হৈছে কি 2011 চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ ভিতৰত সাক্ষৰতাৰ হাৰ সৰ্বাধিক থকা জিলা। আমি 9 নম্বৰ প্ৰশ্ন লৈছোঁ। 9 নম্বৰ প্ৰশ্ন লোৱাৰ আগতে কৈ দিওঁ যে নতুনকৈ অহা চেনেলটো ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব। লগতে শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক আৰু কমেণ্ট কৰি জনাওক ভিডিঅ'সমূহ কেনেকুৱা লাগিছে, আগৰ ভিডিঅ'সমূহ চালেনে নাই। আমি আপোনাৰ সহায়ৰ উদ্দেশ্যে আমি 1000 জিকে MCQ আমি আলোচনা কৰিম বুলি কৈছিলোঁ। ইতিমধ্যে তাৰে ভিডিঅ' কিছুমান দিয়া গৈছে। অসমৰ ইতিহাসৰ ওপৰত কিছুমান ভিডিঅ' বনাইছিলোঁ। 200 ভিডিঅ' MCQ আলোচনা কৰিছিলোঁ, সেইসমূহ দিয়া গৈছে। লগতে 9-10ৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে আমি কি কৰিছিলোঁ, সমাজ বিজ্ঞানৰ যিসমূহ পাতৰ ভিতৰৰ প্ৰশ্ন সেইবিলাক আমি দিবলৈ চেষ্টা কৰিছিলোঁ। ইতিমধ্যে দিয়া গৈছে। অসম টি ৰামচাৰ ছাইট এইসমূহৰ ভিতৰত টপিক বনাই একোটা টপিক ধুনীয়াকৈ বনাই দিয়া গৈছে। সকলোৱে চাব বুলি আশা থাকিল। আমি 9 নম্বৰটো লৈছোঁ। 2011 চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান? 73.18% হৈছে কি অসমত শিক্ষিতৰ হাৰ।
আমি 10 নম্বৰটো লৈছোঁ এবাৰ 2011 চনৰ লোকপিয়ালৰ সমীক্ষা অনুসৰি অসমৰ কিমান সংখ্যক লোকে নগৰ অঞ্চলত বাস কৰে নগৰ অঞ্চলত কিমান সংখ্যক লোকে বাস কৰে অসমৰ মুঠ জনসংখ্যাৰ 14% লোকে কি কৰে নগৰ অঞ্চলত বাস কৰে বা কি কৰে 14% কি কৰে নগৰ অঞ্চলত বাস কৰে আমি 11 নম্বৰটো লৈছোঁ 2011 চনৰ লোকপিয়ালৰ সমীক্ষা অনুসৰি অসমৰ জনসংখ্যা পুৰুষ মহিলাৰ অনুপাতৰ কিমান অনুপাত কিমান প্ৰতি 11 জন পুৰুষৰ বিপৰীতে 958 গৰাকী মহিলা হৈছে কি প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে 958 গৰাকী কি মহিলা 2011 চনৰ লোকপিয়ালৰ সমীক্ষা অনুসৰি আমি 12 নম্বৰটো লৈছোঁ এবাৰ অসমৰ সীমাত লাগি থকা বিদেশী ৰাষ্ট্ৰকেইখনৰ নাম কি যোৱাকালিৰ ভিডিঅ'টোত মই পাৰ্ট 1টোত কৈছিলোঁ যে ধুনীয়াকৈ কৈ দিছিলোঁ যে যেতিয়া এনেকৈ এটা প্ৰশ্ন আহিছিল যে অসমৰ চাৰিসীমা কি তেতিয়া ধুনীয়াকৈ এই দুটাও আহিছিলে এই দুটাত মই ধুনীয়াকৈ প্ৰশ্নটো বনাই দিছিলোঁ এইটো প্ৰশ্ন এতিয়া ইয়াত দিয়া গৈছে যে অসমৰ সীমাত লাগি থকা বিদেশী ৰাষ্ট্ৰ দুখনৰ নাম কি সেই দুখন হৈছে কি বাংলাদেশ আৰু ভূটানখন ক'ত আছে ভূটানখন আছে উত্তৰে আৰু পশ্চিমে কি আছে বাংলাদেশখন আছে অসমৰ 12 নম্বৰটো লৈছোঁ অসমে ভাৰতৰ মুঠ মাটিকালিৰ কিমান অংশ মাটিকালিৰ অধিকাৰ কৰি আছে কিমান শতাংশ অধিকাৰ কৰি আছে 2.39% কি কৰিছে অসমে ভাৰতৰ মুঠ মাটিকালি অধিকাৰ কৰি আছে আমি 14 নম্বৰটো লৈছোঁ নতুনকৈ আপুনি চেনেলটো সাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব লগতে শ্বেয়াৰ কৰক লাইক কৰক কমেণ্ট কৰি জনাওক আপোনাৰ মতামতসমূহ কেনেকুৱা লাগিছে ভিডিঅ'সমূহ আমি 14 নম্বৰটো লৈছোঁ অসম ভাৰতৰ কেইখন ৰাজ্যৰ সৈতে সংযুক্ত হৈ আছে কেইখন ৰাজ্যৰ সৈতে সংযুক্ত হৈছে 7খন ৰাজ্যৰ সৈতে সংযুক্ত হৈছে কি সেইটো আপোনালোকে কমেণ্টত জনাব আমি 15 নম্বৰটো লৈছোঁ এবাৰ ব্ৰহ্মপুত্ৰৰ সমতলৰ মুঠ মাটিকালি কিমান ব্ৰহ্মপুত্ৰৰ যিটো সমতল তাৰ মাটিকালি কিমান 56 বৰ্গ কিলোমিটাৰ হৈছে কি ব্ৰহ্মপুত্ৰ সমতলৰ মাটিকালি আমি 16 নম্বৰটো লৈছোঁ আমি বেছি এক্সপ্লেইন কৰিব খোজা নাই কাৰণ টাইম আমাৰ কমকৈ ল'ব চেষ্টা কৰিছোঁ মাৰাথন টাইপ কৰিছোঁ যে প্ৰশ্নসমূহ যাতে টাইমটো কমকৈ হয় যে সকলোৰে সুবিধা হয় আমি 16 নম্বৰটো লৈছোঁ এবাৰ বৰাক সমতলৰ মুঠ মাটিকালি কিমান 6962 বৰ্গ কিলোমিটাৰ হৈছে কি বৰাক সমতলৰ মুঠ মাটিকালি আৰু 56,000 হৈছে কি ব্ৰহ্মপুত্ৰৰ সমতলৰ মাটিকালি আৰু বৰাকৰ হৈছে 6962 বৰ্গ কিলোমিটাৰ আমি 17 নম্বৰটো লৈছোঁ 17 নম্বৰটো লোৱাৰ আগে কৈ দিওঁ যে নতুনকৈ আপোনাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব লগতে লাইক কৰক কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক লগৰবোৰক যাতে লগৰবোৰ সহায় হয় আৰু আপোনালোকৰ সহায় হৈছে আমি কি কৰিছিলোঁ অসমৰ 200 MCQ আমি আলোচনা কৰিম বুলি কৈছিলোঁ তাৰ ভিডিঅ' কিছুমান দিয়া গৈছে লগতে অসমৰ জিকেৰ ওপৰত 1000 MCQ আমি আলোচনা কৰিম বুলি কৈছিলোঁ তাৰ ভিডিঅ' কিছুমান দিয়া গৈছে লগতে ক্লাছ 9-10 শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে আমি সমাজ বিজ্ঞানৰ ৰাজনীতি অৰ্থনীতি ভূগোল ইতিহাস এইখিনিৰ পাঠৰ ভিতৰৰ প্ৰশ্নসমূহ দিবলৈ চেষ্টা কৰিছিলোঁ ইতিমধ্যে তাৰ ভিডিঅ' কিছুমান দিয়া গৈছে আশা কৰোঁ আপোনালোকে চাব লগতে কোনোবা যদি ভাই ভনী আছে তেওঁলোককো জনাব আমি 17 নম্বৰটো লৈছোঁ কেতিয়াৰ পৰা এই ৰাজ্যখনৰ নাম অসম বুলি নামকৰণ হোৱা আৰম্ভ হয় আগতে অসম নাম নাছিলে যেতিয়া অসম হ'ল কেতিয়াৰ পৰা হ'ল অসম ত্ৰয়োদশ শতাব্দীৰ পৰা আহোমসকলে অসমত ৰাজত্ব কৰিবলৈ লোৱাৰ পিছৰ পৰা যেতিয়া আহোমসকলে 1228 খ্ৰীষ্টাব্দত কি কৰিছিলে অসমত আহিছিলে তেতিয়াৰ পৰা কি হ'ল অসমখন কি কৰা হ'ল অসম বুলি নামকৰণ কৰা হ'ল আমি 18 নম্বৰটো লৈছোঁ মহাভাৰতত অসমৰ প্ৰাচীন নাম কি আছিল বুলি কোৱা হৈছিল অসমৰ প্ৰাচীন নাম কি আছিল মহাভাৰত আছিল মহাভাৰতত অসমৰ প্ৰাচীন নাম কি আছিলে অসমৰ প্ৰাচীন নাম আছিলে প্ৰাগজ্যোতিষপুৰ নামেৰে নামকৰণ কৰা হৈছিল অসমখনক মহাভাৰতৰ কিতাপখনত আৰু মহাভাৰতৰ যুদ্ধ কিমান দিন চলিছিল 18 দিন চলিছিলে আমি 19 নম্বৰটো লৈছোঁ অসমৰ উত্তৰে কোনখন ভাৰতীয় প্ৰদেশ অৱস্থিত উত্তৰে কোনখন ভাৰতীয় প্ৰদেশ অৱস্থিত একচুৱেলি ৰাজ্য কোনখন অৱস্থিত মই আগৰ ভিডিঅ'ত কৈছোঁৱে যে দিশসমূহ কৈ দিছিলোঁ ধুনীয়াকৈ কোনফালে কোনখন ৰাজ্য আছে উত্তৰে কোনখন আছে অৰুণাচল আছে উত্তৰে অৰুণাচল প্ৰদেশ অৱস্থিত আমি 20 নম্বৰটো শেষৰটো প্ৰশ্ন লৈছোঁ শেষৰটো প্ৰশ্ন লোৱাৰ আগে কৈ দিওঁ যে নতুনকৈ আপোনাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব লগতে শ্বেয়াৰ কৰক কমেণ্ট কৰি জনাওক আপোনাৰ মতামত লগতে লাইক কৰক আৰু বেল আইকনটো দি দিব কাৰণ বেল আইকনটো দিয়াৰ পিছত আপোনালোকে আমাৰ ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পাই থাকিব 20 নম্বৰ প্ৰশ্ন লৈছোঁ অসমৰ দক্ষিণে থকা ভাৰতীয় প্ৰদেশ কেইখন কি দক্ষিণে কি আছে দক্ষিণে আছে মিজোৰাম ত্ৰিপুৰা আৰু মেঘালয় দক্ষিণে মিজোৰাম ত্ৰিপুৰা আৰু মেঘালয়
ৰাজ্যকেইখন অৱস্থিত, যিকেইখন ভাৰতৰে ৰাজ্য হয়। ভাৰতত 28খন ৰাজ্য আছে, তাৰেও এই 3খন ৰাজ্য হয়। এই 3খন আছে অসমৰ দক্ষিণ দিশে। আজিলৈ ধন্যবাদ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব আৰু লগৰবোৰক শ্বেয়াৰ কৰক।